নমস্কাৰ জনাইছো সকলোলৈকে আশা কৰো সকলো ভালে আছে বিহুৰ বতৰ সকলোলৈকে মাঘ বিহুৰ শুভেচ্ছা থাকিল আজি আমাৰ মাৰ ঘৰৰ পৰা কি কি দিছে সকলোকে এটো হল দৈ টেকেলি খুলি মেলি বিহুৰ বতৰ এয়া মাঘতে মৰমতে যে কলে দি বুঠা টুপলা কি চাচোন কি পিঠা বা চাকচোন তিল পিঠা পকা মিঠৈ আৰু হেৰি মানে নাৰিকলৰ লাৰু তিল পিঠানো কেলে দিব লাগে পিঠা বনাই আছে তিল পিঠা এয়া কি নাজানো দেই এয়া হয় নাৰিকলৰ পিঠা খুলি চাওঁ আৰু বিহুৰ বতৰ যে মাঘৰ চাগে জীয়েকহঁতলে বৰকৈ মনত পৰে এয়াও লাডু মিঠৈ লাৰু দেই এয়া যে দুটা টোপোলা এটা হৈছে আমাৰ ঘৰৰ পৰা দিয়া এটা হৈছে আমাৰ ঘৰৰ পৰা দিয়া দেই মাকৰ ঘৰৰ পৰা আৰু এইটো কি দেখিছে এইটো হ'ল দৈ টেকেলি লাডু কৃষ্ণ মই দৈ খাই যে বহুত ভাল পাওঁ দেই মই ভাল পাওঁ দেই দৈ টেকেলি ভাল পোৱা মাঘ বিলাকৰ চাগে জীয়েকলে বৰকে মনত পৰে দেই বিহু বতৰ যে হৈছে চাকচোন জিলমিল শাক এইটো হ'ল কাঠ আলু দেই আৰু দিছে নহয় চাচোন এইটো মোৱা আলু বাপৰে ঢেউ কাঠ আলু ধেৰ দিছে আমাৰ ভাল বস্তু বৌ মাকৰ ঘৰ দিছে আমাৰ মাহঁতৰ ঘৰ দিছে বৰ কচু এইটো এটা এইটো কাঠ আলু আৰু এটা আছে এইটো হৈছে মোৱা আলু দেহি মৰমতে যে মাক বিলাকে যে কলে ইয়াত টোপোলা ইমান বিলাক লাডু পিঠা কেলে দিব লাগে পিঠা বনাইছো আমি সকলোৰে চাগে মাঘবোৰৰ জীয়েকহঁতলে বৰকৈ মনত পৰে নহয়নে বিহু আহিলে আপোনালোকৰ বাৰু এই বস্তুবিলাকৰ ভিতৰত কোনটো বস্তু পছন্দ হৈছে ক'বচোন দেই এটা ধুনীয়াকৈ কমেণ্ট দিব লাইক দিব লাডু পিঠা দৈ পিঠা কাঠ আলু কোনটো বস্তু ভাল লাগে আপোনালোকে ধুনীয়াকৈ কমেণ্ট এটা কৰি দিব আৰু এয়া হৈছে বৰা চাউল আৰু এই ভিডিঅ'টোৰ যোগেদি সকলো মাকহঁতলে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ নমস্কাৰ